মৰ্নিং বন্ধু বান্ধৱীসকল এতিয়া মই যাব ওলাইছোঁ বজাৰলৈ কাৰণ ঘৰত একো শাক চব্জি নাই কি আনিলা এই মাছ আনিলো চাউল আনিলো আৰু শাক চব্জি ভেন্দি টেন্দি সেয়ে আনিলো এয়া মাছ ধুই পখালি ওলালো এতিয়া মই হালধি নিমখ দি দিলোঁ মাই মাছ ভাজি আছে আজি মাছ কিহেৰে বনাবা মায়ে বিলাহী কাটি আছে যেহেতু আমাৰ মানুহ দুজনীয়ে মা আৰু মই সেইকাৰণে দুটাই হ'ব বেছি নালাগে বিলাহী আলু মাছ বনাব আজি মায়ে বিলাহীখিনি দি দিলে মায়ে আলু দি দিলে নিমখ দিলে হালধি দিলে মাছ দি দিলে আলু বিলাহী মাছৰ জোল হৈ গ'ল আবেলিৰ সময় মা ফুৰি আছে এইজনী মোৰ ছাগলী আনিব লগা হৈছে আৰু ঘৰত বনাব ময়ো জানো আৰু মই মাজে মাজে ঘৰত বনাওঁ মায়ে সদায় নবনায় মই বনালে ভিডিঅ' বনাই দেখাম বাৰু আপোনালোকক যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে আপোনালোকে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আজিলৈকে ইমানেই বাই বাই